নমস্কাৰ বন্ধুসকল, মনোজ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মনোজ আপোনালোকৰ বাবে আজি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। বৰ্তমান সমগ্ৰ বিশ্বতে যি কৰোনা আতংক, সেই আতংকক ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা এপছ লঞ্চ কৰিছে। সেই এপছটোৰ নাম হৈছে আৰোগ্য সেতু। সেই আৰোগ্য সেতুৰ যি এপছ, সেই এপছৰ এডভান্টেজৰ সম্পৰ্কে আপোনালোকক জনাবলৈ মই ভিডিঅ'টো লৈ আহিছোঁ। ইয়াত কেইবাটাও এডভান্টেজ আছে, আপোনালোকক জনাব বিচাৰিছোঁ। মই প্ৰথমেই এপছটো অ'পেন কৰিব বিচাৰিছোঁ। আমাক কিয়নো লাগে এই এপছটো? ভাৰতৰ প্ৰত্যেকজন নাগৰিকৰ হাতত, যিসকলৰ হাতত এণ্ড্ৰইড মোবাইল আছে, সেই এণ্ড্ৰইড মোবাইল থকা লোকসকলৰ হাতত এই এপছটো থকাটো অত্যন্ত প্ৰয়োজন, ভেৰি ইম্পৰ্টেণ্ট এই সময়ত। আৰু ইয়াৰ এডভান্টেজ কেনে হ'ব পাৰে, এই এপছটো আমি ডাউনলোড কৰিলে আমাৰ কি লাভালাভ হ'ব পাৰে, এই সন্দৰ্ভত আপোনালোকক A to Z মই আজি জনাম। চাওক, ইয়াত ইয়ৰ ষ্টেটাছ বুলি আছে। ইয়ৰ ষ্টেটাছত মই যেতিয়া এই এপছটো ডাউনলোড কৰিছিলোঁ, ইনষ্টল কৰিলোঁ। ইনষ্টল কৰাৰ পিছত কিছুমান এছেছমেণ্ট মই ক্লিয়াৰ কৰিব লাগে। ক্লিয়াৰ কৰাৰ পিছত মোৰ ষ্টেটাছটো এইটো হৈছে মডাৰেট ৰিস্ক অফ ইনফেকশ্যন, এনেদৰে আহিছে। তাৰপিছত চাওক আপোনালোকে মোক কি কৈছে এই এপছটোৱে, উই ৰিকমেণ্ডেড হোম কোৱাৰেণ্টাইন কৈছে। টেক চেল্ফ এছেছমেণ্ট এভৰি ডে, প্ৰত্যেক দিনেই মোক এছেছমেণ্ট দিব কৈছে। তাৰপিছত ইফ ইউ শ্ব' চাইমটমছ কল হেল্পলাইন কৈছে। কিবা প্ৰকাৰে যদি মোৰ যদি বেমাৰে দেখা দিছে বা কিবা যদি জ্বৰ হয় বা কাহ হয়, তেতিয়াহ'লে মোক হেল্পলাইন নাম্বাৰ ইয়াত দিছে অপশ্যন, তাত ক্লিক কৰিব কৈছে। তাত যদি মই কৰিব লাগে গোটেইখিনি কথা ইয়াত মই যোগাত্মক মই চাওঁ, ক্লিক কৰিছোঁ। মোৰ ছাৰ্ভাৰ ডাউন আছে, যিকোনো তলত আপোনালোকক দেখাই আছোঁ। চাওক আমি কেনেধৰণে কোৱাৰেণ্টাইন কৰিব লাগে, ঘৰত থাকি আমি কি কি ব্যৱস্থা ল'বলগীয়া আছে, গোটেইখিনি কথা লিখা আছে। ৱাছ হেণ্ডছ, আমি হাত কেনেকৈ ধুব লাগে সেইটো দেখাইছে। তাৰপিছত 6 ফিট, তাত আমি কেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চ মানি থাকিব লাগে, সেই কথাখিনি ইয়াত দেখাইছে। কৈছে ড'ণ্ট শ্বেয়াৰ টৱেল এণ্ড আনটেনচিল, নিজৰ বস্তুবিলাক আনৰ লগত শ্বেয়াৰ নকৰিব বুলি দিছে। ডু নট হেভ ভিজিটৰ্ছ, অৰ্থাৎ কি কৈছে, ভিজিট কৰিবলৈ আপোনালোকক মানা কৰিছে। দ্বিতীয়তে কৈছে হেভ টু ষ্টে ছেফ, হাউ টু ষ্টে ছেফ, অৰ্থাৎ আপুনি কেনেকৈ সুৰক্ষিত থাকিব কৈছে। নিজৰ নাকত বা মুখত আপোনালোকে স্পৰ্শ নকৰিব। ৰেগুলাৰ আপোনালোকে য'তে ওলাই নগৈ লগে লগে ঘৰতে থাকক লাগে, আপোনালোকে মাস্ক পৰিধান কৰক। দ্বিতীয়তে কৈছে লাৰ্ণ মোৰ এবাউট COVID-19, আপুনি এই এপছটোৰ জৰিয়তে COVID-19ৰ বিষয়ে আপুনি জানিব পাৰিব। ইয়াত ক্লিক কৰিলে আপুনি গম পাব। তাৰপিছত ছেফটি মেজাৰ্ছ এগেইনষ্ট COVID-19, আপুনি COVID-19 কেনেকৈ ছেফ থাকিব এই সম্পৰ্কে ইয়াত দেখিছে। আপুনি ইয়াত যদি ক্লিক কৰে তেতিয়াহ'লে গোটেইখিনি কথাত আপুনি পঢ়িব পাৰিব। তাৰপিছত আপুনি এই COVID-19ৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে, এই পদক্ষেপত আপুনি সহায় কৰিব পাৰে। ইয়াত গোটেইখিনি আছে, একাউণ্ট নম্বৰ দি দিছে। সেই একাউণ্ট নম্বৰ জৰিয়তে আপুনি ইয়াত ডনেশ্যনো কৰিব পাৰে। তাৰপিছত আপুনি চাওক, ইয়াত কল হেল্পলাইন নম্বৰ দিছে। আপুনি আপুনি টেষ্টো কৰিব পাৰে। আপোনাৰ কিবা আছে নেকি, আপোনাৰ কিবা ক'ভিডত আপুনি আক্ৰান্ত হৈছে নেকি, আপুনি ইয়াত টেষ্টো কৰিব পাৰে। এছেছমেণ্টৰ জৰিয়তে আপোনাৰ টেষ্টটো আপোনাৰ ৰিজাল্টটো পাই দিব আপুনি, যিখিনি হওক। তাৰপিছত চেল্ফ এছেছমেণ্টটো ইতিমধ্যে আপোনালোক ক'লোৱেই, ইয়াত ওলাব। এইখিনি মই নাচাওঁ, আপোনালোকে এপছটো খোলাৰ লগে লগে আপুনি গম পাব। মই বেগ হৈছোঁ। একেবাৰে গুৰুত্বপূৰ্ণ কথা আপোনাক ক'ব বিচাৰিছোঁ, আমি অসমত কিমান আক্ৰান্ত হৈছে, কিমান মানুহ COVID-19ত আক্ৰান্ত হৈ কোৱাৰেণ্টাইনত আছে, অৰ্থাৎ মেডিকেলত আছে বা ঘৰতে আবদ্ধ হৈ আছে। আৰু A to Z আমি এই এপছৰ জৰিয়তে পাওঁ। এটা গুৰুত্বপূৰ্ণ নিউজ, অৰ্থাৎ এটা গুৰুত্বপূৰ্ণ এপছ পাব পাৰোঁ। চব ইয়াত যদি আমি ক্লিক কৰোঁ ক'ভিড আপডেট, তেতিয়াহ'লে আমি অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ যি ডাটা COVID-19ত আক্ৰান্ত হোৱা ডাটা আমি পাওঁ। চব প্ৰথমে আহিছে আছামৰ 35টা কনফাৰ্ম হৈছে, তাত COVID-19 অৰ্থাৎ কৰোণাৰ 35টা আক্ৰান্ত হৈছে, 5টা ৰিকভাৰ হৈছে আৰু এটা ডেথ হৈছে। একো চিন্তা যদি চাওঁ আমি, লিখা আছে চব 1,34,000
1,43,078 জন কনফাৰ্ম হৈছে। তাৰপিছত ৰিকভাৰ হৈছে 1992 জন, তাৰ ভিতৰত ডেথ হৈছে 480 জন। আমি ভাৰতবৰ্ষৰ এইখিনি ডাটা পালোঁ। তাৰপিছত আমি যদি বিচাৰোঁ মহাৰাষ্ট্ৰ, দিল্লী, NCT অফ দিল্লী, তামিলনাডু, মধ্যপ্ৰদেশ, ৰাজস্থান, এইখিনিত যদি আমি চাওঁ ক'ত কিমান আক্ৰান্ত হৈছে, উত্তৰ প্ৰদেশ, তেলেংগানা, যিমান ষ্টেট আছে আমাৰ ভাৰতবৰ্ষত, আটাইবিলাক ডাটা আপোনালোকে এই এপছৰ জৰিয়তে পাব। অতি গুৰুত্বপূৰ্ণ নহয় জানো এপছটো? তাৰপিছত আৰু এটা একেবাৰে গুৰুত্বপূৰ্ণ খবৰ বা নিউজ এটা দিব বিচাৰিছোঁ, সেইটো হৈছে ই-পাছ। আমি বাহিৰলৈ যদি যাওঁ তেতিয়াহ'লে চৰকাৰে আমাক অৰ্থাৎ পুলিচ প্ৰশাসনে আমাক বাহিৰলৈ ওলাই যাবলৈ নিদিয়ে, অৰ্থাৎ আমি এটা অপৰাধ কৰিব লগা হয়। কাৰণ ভাৰতবৰ্ষৰ এটা আইন পাছ কৰিছে, ষ্টে হোম ছেফ, অৰ্থাৎ ঘৰত থাকক আৰু সুৰক্ষিত থাকক। আৰু সেই আইন যদি আপুনি উলংঘা কৰে তেতিয়াহ'লে আপোনাক তেওঁলোকে শাস্তি দিছে। গতিকে আমি যদি ওলাই যাওঁ এটা ইম্পৰ্টেণ্ট কামত, আৰু সেই ইম্পৰ্টেণ্ট কামটো যদি নহয়, অৰ্থাৎ কিবা কাৰণে যদি সেই কামটো যদি হৈ আমি নাপাওঁ, লগ নাপাওঁ বা বস্তু এটা আমি বস্তুটো নাপাওঁ, তেতিয়াহ'লে আমি ঘূৰি আহোঁতে যদি আৰক্ষী প্ৰশাসন পাওঁ তেতিয়াহ'লে আমাক তেওঁলোকে শাস্তি বিহা কৰে। গতিকে আমি যদি পাছ লৈ পেলাই যাওঁ, যদি আমি অনুমতি লৈ যদি যাওঁ, ক'ৰবাত যদি ওলাই যাওঁ ইম্পৰ্টেণ্ট কামত, তেতিয়াহ'লে আমাক কোনেও একো কৰিব নোৱাৰে। গতিকে সেই পাছটো আমি কেনেকৈ পাম? এই এপছৰ জৰিয়তে। এটা গুৰুত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ মেছেজ। এই এপছটো ইনষ্টল কৰক আৰু আপোনালোকে অতি শীঘ্ৰে, অতি কম সময়ৰ ভিতৰত আপোনালোকে লাভ কৰিব পাছ, অৰ্থাৎ আপোনালোকে বাহিৰলৈ ওলাই যোৱা অনুমতি। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, এই কামিং চন আপোনালোকে দেখি আছে ৰাইট চাইডে আপোনালোকে দেখি আছে ই-পাছ, ওপৰত লিখা আছে কামিং চন, অৰ্থাৎ অতি সোনকালে আহি আছে এই ব্যৱস্থাটো এই এপছটোৰ জৰিয়তে। অৰ্থাৎ আপোনালোকে ইনষ্টল কৰক, যিমান পাৰে আপোনালোকে ইনষ্টল কৰক এপছটো, আৰু ঘৰতে বহি আপোনালোকে ই-পাছ লাভ কৰক, অৰ্থাৎ বাহিৰলৈ ওলাই যোৱাৰ অনুমতি লাভ কৰিব। গতিকে এইটো যেটা আপোনালোকে ক'লোঁ, আপোনালোক পুনৰ পৰা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকে এপটো ডাউনলোড কৰক, প্ৰত্যেকে ডাউনলোড কৰক। আৰু এটা কথা আপোনালোকে জনাব বিচাৰিছোঁ, এই এপছটো যদি আপোনালোকৰ মোবাইল ফোনত যদি থাকে তেতিয়াহ'লে আপোনালোকে ছেফ হৈ থাকিব। কেনেকৈ? চব এই এপছটো যদি থাকে তেতিয়াহ'লে আপোনালোকৰ ওচৰত যদি কোনোবাই কৰোণা আক্ৰান্ত ব্যক্তি যদি আহে তেতিয়াহ'লে আপোনালোকে এলাৰ্ট কৰিব। হয়, আৰু এটা পুনৰবাৰ মই ক'ব বিচাৰিছোঁ, এই এপছটো যদি আপোনালোকৰ ওচৰত থাকে তেতিয়াহ'লে কৰোণা আক্ৰান্ত ব্যক্তি যদি আপোনালোকৰ ওচৰত যদি আহে তেতিয়াহ'লে আপোনালোকক এই এপছটোৱে আপোনালোকক সুৰক্ষিত কৰিব, অৰ্থাৎ আপোনালোকক ৱাৰেণ্ট কৰিব যে আপুনি তেওঁৰ ওচৰলৈ নাযাওক, অৰ্থাৎ আপোনালোকৰ ওচৰলৈ এজন কৰোণা অৰ্থাৎ COVID-19 আক্ৰান্ত ব্যক্তি আহি আছে। আপোনালোকক এই এপছটোৱে জনাব, আপোনালোকক এলাৰ্ট কৰিব। অৰ্থাৎ আমি জানো এই এপছটো যদি আমি ডাউনলোড কৰোঁ, ডাউনলোড কৰাৰ লগে লগে আপোনাৰ GPS অৰ্থাৎ আপোনালোকৰ ব্লুটুথটো আপোনালোকৰ অট'মেটিক খোল খাই থাকিব। সেই ব্লুটুথৰ জৰিয়তে এই এপছটোৱে আপোনালোকৰ ওচৰ পাঁজৰ কোনোবা যদি আক্ৰান্ত হৈ আছে তেওঁলোকক এই এপছটোৱে বিচাৰে। গতিকে পুনৰবাৰ আপোনালোকক এই এপছটো ডাউনলোড কৰক আৰু আপোনালোকৰ পৰিয়ালত চবকে এই এপছটো ডাউনলোড কৰিব কওক, ওচৰ পাঁজৰ যিমান আছে প্ৰত্যেককে এই এপছটো ডাউনলোড কৰিবলৈ কওক আৰু আনকো সুৰক্ষিত থাকিবলৈ অনুৰোধ জনাওক আৰু নিজে সুৰক্ষিত থাকক। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টো চাই যদি অলপ হ'লেও লাভৱান হৈছে বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেদৰে অতি গুৰুত্বপূৰ্ণ বহুতো ভিডিঅ' মই লৈ